তো হ্যালো গাইস, আপনাদের স্বাগতম জানাচ্ছি মোর অন্য একটা ভ্লগলে। বাকি হয় গাইস একদম সবার সালত মানে একদম ঘড়ি চড়ি পিন্ধি একদম নতুন কাপোৰ চাপোৰ পিন্ধি মানে আমি মানে আজি গাইস মানে অলপ ফুৰিব যাওঁ মানে দাদাহঁতৰ লগত গোটাইলে আছো ৰাতি মানে আকলা নাযাওঁ সিহঁতৰ লগত যাম। তো বলক গাইস বেছি দেৰি নকৰে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ক'ত ক'ত যাম সেইখন ধুনীয়াকৈ দেখাম। তো আপোনালোকে খালি ভিডিঅ'টোৰ লগত জড়িত হৈ থাকে। আৰু গাইস এতিয়া মই মানে যাবা ৰেডি মানে ওলো তাৰ পিছত হাতত ভিতৰতে হেলমেট লৈছোঁ একদম পুৰা। তো এতিয়া যাই আছোঁ হেলমেট চেলমেট আৰু ক'ত যাম, গুৱাহাটীতে যাম। তো কিয় যাই আছোঁ ক'ত যাই আছোঁ ধুনীয়াকৈ দেখাই দি থাকিম আৰু চাই থাকিব। বৰ্তমান গাইছ এতিয়া আমি হ'ল মানে আমাৰ তেল ডিপটো তো কাৰণ যিহেতু মানে যাৰ আগত তেলটো মেইন তো এতিয়া ধুনীয়াকৈ তেল ভৰি লওঁ আৰু এইপিনে মানে এখন গাড়ী আছে মানে নিটটো লাভ কি কি খালি গলে আকলা আকলাই খা 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 আকলা আকলাই। তো এতিয়া ধুনীয়াকৈ তেলটো ভৰি লওঁ তাৰপিছত গাড়ী কৰিব যাই আছোঁ। আৰু গাইছ আমি মানে কি জানিছেনে জিলিকি হোটেল মানে জাষ্ট পালোঁ, কিন্তু যাম মানে কি ক'ম এই জামৰ কথা মানে এনাই যাম পাছোঁ পাছৰ কবাৰ পৰা যাম মানে আজি ৰবিবাৰ ন সেইটো কাৰণে মানে যামটো অলপ বেছি। চাওঁ আগত গাড়ী চাওঁ মানে একদম কবে গেলি যাম মানে গম নাপাতে আৰু কেতিয়াবা যাই পাওঁ আমি। গাইছ এতিয়া আমি এনেকুৱা মানে যাম তাম ভাঙি কিনি এতিয়া তহঁতৰ পাৰ হ'লোঁ মানে পাছোঁ আৰু এতিয়া ধুনীয়াকৈ যাই আছোঁ আমি তাৰ পৰা আৰু কেতিয়া যাই পাওঁ গম নাপাওঁ। 8টা বজাত মানে ট্ৰেইন আছে আমাৰ আইতাহঁতৰ যিহেতু জগন্নাথ যাব ন, তো আমি ষ্টেচনত গেলি যাম। তো চাওঁ 8টালৈকে জানো যাই পাব লাগে। আৰু গাইছ এতিয়া মানে এনেকুৱা ডাইৰেক্ট আমি গণেশ মন্দিৰ মানে পাৰ হৈ আহিলোঁ। তো এতিয়া ধুনীয়াকৈ যাই আছোঁ আৰু গাইছ ৰাস্তাৰ মানে গাড়ী মানে আজি বহুত জেগাত ৰখিব নে যাম মানে পুৰা আছোঁ একদম গাড়ীবিলাক আহি আছোঁ যাই আছোঁ মানে কিছুমান জেগাত মানে গাড়ী একদম ৰখি যায় মানে যামৰ কাৰণে বহুত যাম। আৰু এতিয়া যাই আছোঁ মানে গণেশ মন্দিৰ ক্লিপ লোৱা নহ'ল আৰু মানে মোবাইলটো উলিয়াই থাক ক্লিপ লৈ থাক এনেকৈ আৰু অলপ প্ৰব্লেম হয়। আৰু পিনে মই দুটা মানে হেলমেট লৈছোঁ না সেইকাৰণে হেলমেট চেলমেট পিন্ধাব টেনশ্যন নাই আৰু যিপুনি মানে আমাৰ দুটাই এতিয়াক মানে লগ পালে আগত আছে হাত আৰু পাঁচপুনি হাত আৰু আমি পাঁচ বেছি এনেকৈ যাই আছোঁ মানে আমি আগত আগত গেল বেলেগ কোম্পানী যাব আৰু আমি এতিয়া যাই আছোঁ এনেকৈ পাঁচে বেছি। আৰু ব্লগটো গাইছ স্পৰ্টছত নাপাওঁ কাৰণ গাইছ বহুত কষ্ট হয় মানে ডেইলি ব্লগ দি আছোঁ না যিহেতু আৰু দি থাকিম ডেইলি, খালি আপোনালোকৰ ছাপৰ্ট লাগিব আৰু সেয়াই আৰু গাইছ এইপিনে মানে আমি আহি মানে আমিনগাঁও পালোঁ মানে আমিনগাঁও এতিয়া ধুনীয়াকৈ মানে আমিনগাঁৱৰ পৰা এতিয়া যাব লাগে আৰু মানে আমিনগাঁও মানে আহি পালোঁ। বৰ্তমানতো আপোনালোকে এনেকৈ আপডেটখিনি দি থাকিম মানে কেনে পালোঁ কি আহি পালোঁ। আৰু এতিয়া মানে কোৱালিটিটো হয়তো অলপ হোৱাৰ কাৰণ গাইছ মোৰ মানে ফ্লেছ জ্বলাই আছে, বাকী লাইটটোৰ পোহৰ অলপ চলপ আহিছে। বাকী যদি মানে লাইটটোৰ পোহৰ মানে ভাল জেগাত যদি যাই পাম মানে ছাৰ হয় লাইট তেতিয়া নাই কোৱালিটি মানে ভিউ ধুনীয়া ভিউ পাব আৰু গাইছ। এতিয়া মানে আমি পালোঁ মানে শৰাইঘাট দলঙত মানে আমি এণ্ট্ৰি মানে কৰিলোঁ চাইলোঁ গাইছ কেন শৰাইঘাট দলং। যাইছোঁ আৰু মানে এণ্ট্ৰি মাৰিলোঁ এতিয়া বৰ্তমান। বহুত দিনৰ মূৰত গাইছ আজি মানে আহিলোঁগৈ গুৱাহাটীত, মানে আহাই নাছিলোঁ বহুত দিন হ'ল। আজি বহুত দিনৰ মূৰত আজি গুৱাহাটীত আহিলোঁ। আগত আছোঁ এতিয়া সিহঁতৰ লগতে যাব লাগিব আমি জয়ছে আমো যামৰ কাছে বৰষুণ মাৰিছোঁ দেখিছে নে গাইছ কি আৰু গাইছ এতিয়া মানে মোবাইলটো মানে ফ্লেছত দৰকাৰ নাই কাৰণ চাই গাইছ আৰু মানে লাইট 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 মানে আমি মানে কৰে সিহঁতৰ লগত ধুনীয়াকৈ পাৰ হ'লোঁ। তো এতিয়া মানে সিহঁতৰ পাছি পাছি যাইছোঁ ফাৰ্ষ্ট আমি যাব লাগিব মানে ষ্টেচনত গেলি আৰু ষ্টেচনৰ পাৰে যাম কৈছোঁ ক'ত যাই আছোঁ চাই থাকোঁ বুলিছোঁ বৰ্তমান। আৰু গাইছ আমাৰ সিফালৰ ৰাস্তা কি চাব একদম মানে ধুনীয়া মানে ক'ব গ'লে ঢিলা চিলা হৈছোঁ আৰু মানে সেই নাই কিন্তু ইটো ফালে মানে ৰাস্তালৈ চাইছোঁ গাইছ কি ক'ম পুৰা একদম ভাগি ভাগি বৰষুণ মাৰিছে চাইছোন একদম অৱস্থা নাই ৰাস্তাৰ। আৰু গাইছে বৰষুণৰ উৎপাত চাওঁ মানে কি ক'ম এমাই নহ'ব লাগে নে আজি আমি নাশুই আজি আহিলোঁ বৰষুণ যাক কেনো মাৰিব লগা হ'ল কি ক'ম আৰু উপায়তো নাই। আৰু আমি ষ্টেচন গেলি যাই আছোঁ মানে পাম আৰু ষ্টেচন পালোঁ আৰু বেছি দূৰ নাই এতিয়া ধুনীয়াকৈ যাই আছোঁ আমি। মানুহ চাওঁ মানুহ ভিতৰত গেলি আমাৰ টেনশ্যন নহয় ইমান মানুহ নহয় চব দেখোন ট্ৰলি চলি লৈ আহিছোঁ ভাবি বাপৰে বাপ। আৰু গাইছ এতিয়া মানে ধুনীয়াকৈ আমি গাড়ী চাড়ী থৈ দিলোঁ আৰু ওপৰৰ পৰা পুৰা একদম বৰষুণ মাৰিছোঁ কি হয় দিল্লী যাবি নেকি? তই এতিয়া ধুনীয়াকৈ আমি ষ্টেচন আহি পাইছোঁ, তই এতিয়া ভিতৰত গেলি যাওঁ মানে আইতাহঁতক মানে তই চাওঁ ক'ত আছ
ফোন মাছুল ফোন ধৰা নাই তই আমি যাই থাকোঁ ভিতৰত গেলি গোটাই হা আমি খোজকাঢ়ি যাম আমি গোটাই স্কুটি লৈ যাবি ভিতৰত হ'ব দেচোন তো এ নহয় যো এইগিলা নহয় যো ও মানুহ চাও এ গাইছ কি কম মানুহৰ কথা অ বি কি ও বাপরে বাপ কেনা দেখো মানুষ দেখো ঈদ মুবারক চলো ইতে মূল চাই নিছিল মই ভিডিঅ' ক'ত আছো মই মূল্য না উজেত খাইছিলো বাপরে বাপ ও ইয়াত ক'ত আছো এবাৰ 5 তলত খেন আনিছি ন তাতৰ ও বেলেগ কেদাৰনাথ যাবে বাজু তো হুয়া তোর 5 কিন্তু বেলেগ ভাই বেশি তার একদম কেদারনাথ যা দেন ভাই ভিডিও কো দেখতে গেলি মুখ আকলা আকলাই ও বাবা ততি জানসলি ততি জানসলি হে হে এ র ও ভাঙা হাতে জানসলি ভাঙা হাতে স্লিপার দিছিল এই সিটনি কি রে জো জো আজি কথা গেলে আজি কয় যে আজি হিসাব নাই যে গাইস কেদারনাথ বাকুলান হয় যাবা লাগবো গাইস সব কি হয় বাবা যদি নেই যাও তিতি হলেও হাগা লাগবো তিতি হলি এরেস্ট করবো তিতি হলি স্যার কাছে চাইলো সব একদম মানে আইনত মানে নিজ নিজ লুক গিলে চাই এনা তো হ'ব দে ভাঙা কেন লুক চা দেখোন নিজ নিজ লুক চাও আর একদম কেনা তাই জো 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 থাকবে লাগবে আকৌ দিনে যাই পাব নে আৰু তই কেনে কথা হ'ব ঐ ই খুচি আকৌ দিনে থাকবে লাগবে আকৌ দিনে যাই পাব নে ঐ জগন্নাথ যাব জগন্নাথ পুৰী কিয় ভাল নালাগিব কেনেকৈ ভিতৰত ভ্লগ মিনি না লং যদি বনালো বঢ়িয়া বঢ়িয়া জল আৰু গাইছ ইপিনে মানে আমাৰ চিট বিচাৰি হাকাৰ লাগিছে কাৰণ আমাৰ মানে আইতাতো শান্তিৰ মানুহগিলা আহি পা নাই আৰু আহি পাইছো ক'ত পাইছো বিচাৰি আছো আৰু কি পিছাল অতি পঢ়িলে হাকাৰ লাগব চেণ্ডেল যদি নাই নাম পিছাল তলা হৈ গৈছে একো নাই নহয় চৈছি আৰু ইপিনে গাইছ আমাৰ মানে আইতাহঁতৰ মানে শান্তিৰ মানে হেৰিয়াত আহি গেল গোটাই গেলে তই যাব আৰু দে হবি তই যাবি ময়ো যাম তই কিন্তু ময়ো যাম লাগি গোটাই লৈ আহি গেল ধুনীয়াকৈ তই ডাব্বা চাব্বা চাব ধুনীয়া মানে হেৰি চাব চিট চাব ধুনীয়াকৈ বহিব আৰু মানে ৰাতি ধুনীয়াকৈ যাব 8-10 মানত গাইছ গুচি যাব ট্ৰেইনত এতিয়া অভি আৰু মই দুটা বহিলো ৰ কেইজন চেনে বহুত খোজ কাঢ়লো আমি এই চাও গাইছ ইণ্ডাছ যাব ৰাতি থাৰ্ড এচি তোৰ পেন ফুটা মোৰ চাও মোৰ চেণ্ডেলৰ অৱস্থা তোৰ আকৌ দিও অলপ বেলেগ মন নাচাগে মোৰো চেম 2 বছৰ মুজুৰ পাই কি করবি গাইছ দুখীয়া ব্লগার এই বলছি না গাইছ দুখীয়া ব্লগার দুখীয়া চলি কেনে তো কৰি কেন ভাল লাগব মানে আমি মানে চাও যদি বাবাৰ মাতো আমু যাব পাৰে না মই গেলে তো আপোনাক দেখা দিব বহুত কাম আছে তা বুলাবা বাবা কা বুলাবা কি এটা সিজন দিব সেইটো দিব ও বিলা জাগে যা জাগে যা ইচ্ছে গেল আজি গেল এই গোটা গিলা গেল এনা এটা সিট গিলা মিলাই দিছো ধুনীয়াকৈ বেগ চিক থৈছো আমু যাম দে গাইছ একদিন যা টেনশন ল'ব নালাগে একদম ওই ব্লগ বনাইছো ওই ব্লগ বনাব পারছি গাইছ লাগছি দিও চাইলো ইয়াত মানে যাব আৰু গাইছ বেছি টাইম নাই টাইমটো কেতিয়াবা চাইলো মানে 8টা বাজি গেল কিজানি মানে যাব আৰু 8:15 মানত যাব গাড়ীখন মানে ৰেলখন চৰি গাড়ী নহয় অলপ বহুত কিবা কিনি হৈ গেল যাবি যা তো গাইছ এতিয়া মানে আমি বাই দিলোঁ মানে আইতাতো ধুনীয়াকৈ বাই দিলোঁ তো এতিয়া আমি ওৰ পৰা ওলাও ধুনীয়াকৈ যাওঁ ক'ত যাইছোঁ এতিয়া গেলে কোৱা না গম পাব মানে ভিডিঅ'টো চাই থাকিলে গম পাব যদি কৈ দিওঁ আপোনালোকে কাটি দিব দেখোন হয় না ভিডিঅ'টো হেৰি নাপাব হয় না নহয় কাটি দিব মানে যদি কওঁ আমি ক'ত যাইছোঁ কাটি নিদিব মানে সেইখিনি কোৱা নাই টুইষ্ট মানে কাহিনী পাই টুইষ্ট থাকে যা ধুনীয়াকৈ যা এই গেল গাইছ চাই গেল বাই উঠালে যা এই গেল গোটাই গেলে বাই তই নিদিল বাই দিল হয় তোক ধুনীয়াকৈ যাক
ও ক'ত যা ও এইগিলা নকৰবি এই মই দেখছি তাৰ উৎপাত এই মাই গেল তহঁতি কেদাৰনাথ যাবি দে গম পাওঁ মায়ো হাকালে খুব ধৰব এষ্টেৰিকে কপিৰে পৰিব নৰাগিলে দেখাবা হাকাল লাগব এনা মাছ টেষ্ট আছে কিন্তু অলপ দেৰিকে যি জোৰত যাব এই গাইছ ওইটা আমি ওর পৰা যাওঁ আৰু ধুনীয়াকৈ আৰু গাইছ এয়া হ'ল মানে গুৱাহাটীৰ মানে ৰাতিৰ মানে পৰিৱেশ মানে ৰাতিৰ ভিউটো চাওক গাইছ কি ধুনীয়া মানে কি সুন্দৰ মানে কি চাব লাইটিং আছে মানে কি চাব আজি মানে ৰাতি ওলাইছে মানে আমি 6টা মানে বৰ্তমান গাড়ী চাৰ যাই আছোঁ এই লাইটিং চাব মানে সঁচা বহুত বেছি ভাল লাগে ৰাতিৰ পৰিৱেশ দেখা পাওঁ আৰু গাইছ মইতো কোৱা নাছিলোঁ মানে আপোনালোকক মানে ক'ত যাই আছোঁ ষ্টেচনৰ পৰা মানে গাইছ আমি বৰ্তমান আহিছোঁ মানে নতুন ব্ৰিজখনৰ নাম কিছিলে কুমাৰ ভাস্কৰ সেনেকৈ কি নাম আছিল মনত নাই পাহৰিছোঁ এই হানত যাই আছোঁ গাইছ এই হানত আগপিনে চাই লওঁ ধুনীয়াকৈ আমি এতিয়া ওপৰত মানে উঠি গৈছোঁ চাই লওঁ একদম গাড়ী ধুনীয়া যাই আছোঁ আৰু ফাইনেলি গাইছ মানে আমি এণ্ট্ৰি মাৰি দিলোঁ মানে এণ্ট্ৰি বহুত আগতে মাৰিছিলোঁ কিন্তু বৰ্তমান এতিয়া মানে ওচৰ পালোঁ আহি তো মই দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকে চাই থাকিব আৰু গাইছ মানে বহুত দেৰি হ'ল দেই মানে খোলাতে আহিব ধৰিলোঁ আৰু প্ৰব্লেম চলিছিল যিহেতু মানে পৰীক্ষা চলিছিল সেইকাৰণে খোলাতে আহিব ধৰিলোঁ তো দেৰিকৈ আহিছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ নতুন দলংখন পালে বয়াকে ঠক খালোঁ কে জানছে নাই এই চাওঁ দলঙৰ লাইট চাইট নাই মানে কাষত লাইট কেইডাল চাইডালত লাইট নাই এতিয়া কি কৰ আৰু এনেই এনেও হ'ব লগা হ'লে এই বস্তু লাইট কেইডাল নাই গাইছ বৈ আছে এতিয়া উঠিম ধুনীয়াকৈ আৰু গাইছ ইপুনি মানে গোটালে ফটোতে একদম পুৰা ব্যস্ত হবি চাওঁ তাৰ পোষ্ট চিঙিৰি মুণ্ডা হ'ল কথা নকবা চাওঁ পোষ্ট বাপৰে বাপ ওৰ পৰা গাইছ কাৰোবাৰ দুখী জীৱন ভয় লাগে দেই নকওঁ এইগিলাখান কিবা হ'ব উৰি হাকা লাগব ক'ব এই মানস ব্লগৰ ভিডিঅ' চাই কিনে গৈছিলোঁ গাইছ মৰিলোঁ লিখি কিনে হাকা লাগব পাছত যদি মৰত এই চাৱে তাৰ উৎপাত চাৱে ঐ নেপি ভাঙা ভিডিঅ' চাই হাকা লাগব এই গাইছ যাওঁ দে আৰু ঘৰত যাওঁ কাৰণ ঠক খালোঁ এতিয়া কিনে বয়াকে ঠক খাইছোঁ অলপো নহয় লাইট চাইট নাই আকৌ ভাবছিলোঁ ধুনীয়াকৈ ফটো চটো উঠিম পোষ্ট চষ্ট কৰি ভাঙা ঠক খালোঁ বয়াকে ঠক খালোঁ কি কমে মন চব বয়া লাগি গ'ল ঘৰৰ পৰা মানে পুৰা জুচুত আছিলোঁ মানে ষ্টেচনৰ পৰা জুচুত আছোঁ সেইটো নকওঁ ধুনীয়াকৈ ফটো চটো উঠিম কাৰণে উঠিম এইনো কৰিব লগা হ'ল কিয় মানে লাইট কেইটা এনামনো বিল আহিব নে এই লাইট কেইটা ৰাতি চাইডৰ কেইটা দি থৈছে এইগিলা লাইট দি থৈছে এইকেইটা ঘূৰি লাইট নেতা এইটো কিবা কথা হ'ল না এই আৰু গাইছ উপায়টো নাই এতিয়া ঘৰত যাওঁ আৰু এতিয়া বেছি দিন কি কৰিম এতিয়া কিবা খাওঁ নে চাওঁ যদি খাওঁ তহঁতকো দেখুৱাই দিম নে কি কওঁ অলপ তহঁতৰো অলপ লোভ লাগো আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ মানে ৰখি দিলোঁ মানে গাড়ীখন দি ধুনীয়াকৈ অলপ কিবা কানি লৈ লওঁ কি খাবি মই দিম যি খা এনে হাৱা দিছোঁ দেই এনে পুছা নাই দেই আৰু পৰা ধুনীয়াকৈ পৰা কিবা এটা লৈ লওঁ মই ভোক লাগছে বহুত দেৰি লাকো খোৱা নাই আমি মানে তৃপ্তি নাখাওঁ আমি এতিয়া অলপ আগত যাইছোঁ মানে পানীপুৰি খাম পানীপুৰি মেইন মানে বেলেগ খদ লাগে কৰি মানে আমাৰ তোৰ এতিয়াতো যেন তাৰ খদ লাগ হয় অৰিগিলা গাইছে আৰু ভাল লাগে মানে এই গুৱাহাটী খাইছে মই এটা বস্তু কওঁ মানে মই গুৱাহাটী বগৰী শুনছোঁ মানে গুৱাহাটী ফুচকা তই দিছে নেকি বঢ়িয়া দে হ'ব দে জল গাইছে গাইছ দিন বয়া নাপালোঁ গাইছ চব চেছ বোলো মানে আলু চেছ পানীও চেছ চব চেছ বোলা মই নহয় দে কিন্তু সেইটো আকৌ কয়লা কাপোৰ চোৰ পিন্ধিছি হ'ব মানে সি খাম কাছে নে বহুত নাই গাইছে সেইখনত মানে মানুহ বহুত সেইখনত মানে মানুহ নন ষ্টপ চলি যায় মানে মোৰ ফেমাছ মানে এখন বিৰত সেই কবি কেমেৰা অন হৈ আছো হয় দে আৰু গাইছে আমি ধুনীয়াকৈ অৰ্ডাৰ দিছোঁ মানে চিংৰা আৰু পিঁয়াজি খাই তো আহিছে ধুনীয়াকৈ এতিয়া খাব লাগে আৰু এই লৈ ল আহি তো এই ধুনীয়াকৈ খালা পিঁয়াজি চিয়াজি তো মই ধুনীয়াকৈ খাই লওঁ মানে চিংৰা আৰু মানে পিঁয়াজি চব লৈছোঁ ধুনীয়াকৈ তই কি খালি হা চিংৰা আমি চিংৰা আৰু পিঁয়াজি লৈছোঁ দে ধুনীয়াকৈ খাই লওঁ খাই কিনি ঘৰমে কাজে মাৰা যায় বেলেগ কাম বন নাই কি যা হবি খাই লওঁ ধুনীয়াকৈ গাইছ আৰু গাইছ ইয়াত এতিয়া আমি
কথা মানে যাই আছোঁ ধুনীয়াকৈ দহটা আনিছোঁ ডিষ্টাৰ্ব দিছে বহুত এই আগৰ গাড়ীখিনি এই মানে কষ্ট কৰিব পৰা নাই একদম পুৰা মানে কি কম গাইছ মানে একদম পুৰা যি মানে দিগদাৰ দিছি নহয় বালা একদম পুৰা একদম বালা হৈছে চকু বেলেগ কৰা নাই এনেকৈ আৰু যাই আছোঁ ধুনীয়াকৈ বেছি ডাইৰেক্ট ঘৰত যাই কিনে পাইছোঁ তো গাইজ ফাইনেলি মানে মই এনেকৈ মানে ঘৰ আহি পালোঁ মানে কি ক'ম বহুত মানে বহুত জ্বালা আৰু গাইজ ধুলীয়া বালা কিবা এনেকৈ কিছু ভাল লাগছে বহুতখিনি দলংখনৰ মানে গাইজ লাইট চাইট মানে সেই কৰা আছিল ডাঙৰ ডাঙৰ লাইট গিলা আছিলে এতিয়া মানে বন্ধ কৰা বয়স হৈছে নেকি তো এনেকৈ এতিয়া ঘৰ আহিছোঁ তো এতিয়া মই ৰেষ্ট লওঁ কাপোৰ চাপোৰ ফলকা ভৰিত চৰিত ধুই লওঁ ভাত চাত খাওঁ তো যদি আজিৰ ভ্লগটো চাই আপোনালোকৰ ভাল লাগিল তুমি লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদমেই নাপাহৰিব তো আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ভ্লগত তো বাই বাই গাইজ